নমস্কাৰ শ্ৰদ্ধেয় অসমবাসী ৰাইজ, আপোনালোকক অগ্নিকণ্ঠ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বৰ্তমান কালত আপোনালোকে প্ৰায়ে শুনিবলৈ পাই থকা বিশেষকৈ এটা ধৰ্মৰ লোকক কেন্দ্ৰ কৰি প্ৰচলিত কিছু উক্তিৰ ওপৰত। যেনে হিন্দু বিপদত আছে, মুছলমান জনসংখ্যাই হিন্দু জনসংখ্যাক অতিক্ৰম কৰিব, 2050 বৰ্ষলৈ ভাৰতত মুছলমানৰ সংখ্যা হিন্দু জনসংখ্যাতকৈ বেছি হৈ পৰিব আদি কিছু কথা। আচলতে এই কথাবোৰ কিমান দূৰ সত্য তাকে আজি আমি তথ্যৰ ভিত্তিত আলোচনা কৰিম। আহক আৰম্ভ কৰোঁ। বুৰঞ্জীবিদসকলৰ মতে হিন্দু ধৰ্মটো ভাৰতত প্ৰায় 3000 বছৰৰ পৰা প্ৰচলিত। প্ৰায় 1600 খ্ৰীষ্টপূৰ্বত আৰ্য সভ্যতাই ভাৰতত হিন্দু ধৰ্মটোৰ প্ৰচলন কৰিছিল। তেনেদৰে ভাৰতত মুছলমানসকলৰ প্ৰথম আগমন হৈছিল 6ষ্ঠ শতিকাৰ মাজভাগত। কিন্তু বুৰঞ্জীবিদসকলৰ মতে 12 শতিকাৰ পৰাহে ভাৰতত মুছলমানসকলৰ প্ৰভাৱ বিস্তাৰ হয়। মুঠৰ ওপৰত প্ৰায় 3000 বছৰৰ পৰা হিন্দু ধৰ্ম আৰু প্ৰায় 1000 বছৰৰ পৰা মুছলমান বা ইছলাম ধৰ্ম ভাৰতত প্ৰচলিত। আহক এতিয়া তথ্যৰ ভিত্তিত আলোচনা কৰোঁ। আপোনালোকে নিশ্চয় বৰ্তমান শুনিবলৈ পাইছে চাগে 2050 বৰ্ষলৈ মুছলিম জনসংখ্যাই হিন্দু জনসংখ্যাক অতিক্ৰম কৰিব, তেওঁলোকৰ জনসংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে আদি কিছু কথা। আচলতে 2011 বৰ্ষৰ জনগণনা মতে 2001ৰ পৰা 2011 লৈকে মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 24.6% আৰু হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 16.8%। কিছু পৰিমাণে মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি যদিও এইটো হাৰত দুয়োটা ধৰ্মৰ জনসংখ্যা সমান হ'বলৈ ভাৰতৰ মুঠ জনসংখ্যা হ'বগৈ লাগিব 13,000 কোটিৰ, আৰু ইয়াৰ বাবে আমাক সময়ৰ প্ৰয়োজন হ'ব প্ৰায় 270 বছৰৰ। মানে আমি ইয়াৰ বাবে বাট চাব লাগিব 2281 চনৰ জনগণনালৈ। মানে ইয়াতকৈ ডাঙৰ একো ভ্ৰম হ'বই নোৱাৰে। দেশৰ স্বাধীনতাৰ সময়তো এই ভ্ৰম প্ৰচলন হৈছিল যে যি সংখ্যক মুছলমান মানুহ ভাৰতত থাকি গ'ল তেওঁলোকৰ ইমানেই দ্ৰুতগতিত বংশবৃদ্ধি হ'ব যে তেওঁলোকে এটা সময়ত হিন্দু জনসংখ্যাক অতিক্ৰম কৰিব। কিন্তু আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে মুছলমানসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমাৎ হ্ৰাসহে পাবলৈ ধৰিছে। 1981 চনৰ পৰা 91 লৈ এই হাৰ আছিল 32.9%। তাৰপিছত 91 পৰা 2001লৈ এই হাৰ হ'ল 29.3%। তেনেদৰে 2001 পৰা 2011 লৈ এই হাৰ হ্ৰাস পায় 24.6%লৈ। মুঠতে 1981 পৰা 2011লৈ আপোনালোকে লক্ষ্য কৰিলে দেখা পাব মুছলমানসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 32.9%ৰ পৰা 24.6%লৈ হ্ৰাস হ'ল। কিন্তু আমাৰ দেশত হিন্দু ইমানেই বেছি যে যদিহে এইটো হাৰত 10 বছৰত মুছলমান 4 কোটি বাঢ়ে তেন্তে হিন্দু বাঢ়িব 16 কোটি। মানে 2021ত জনসংখ্যা হ'ব হিন্দু 112 কোটি আৰু মুছলমান 21 কোটি। তেনেদৰে 2031ত হিন্দু 131 কোটি আৰু মুছলমান 26 কোটি। বাঢ়ি 100 বছৰৰ পাছত 2111ত হিন্দু জনসংখ্যা হ'ব 455 কোটি আৰু মুছলমান 155 কোটি। আৰু আজিৰ পৰা প্ৰায় 200 বছৰ পাছত 2211ত হিন্দু হ'ব 2150 কোটি আৰু মুছলমান 1400 কোটি। এনেদৰে গৈ 2281 চনতহে হিন্দু আৰু মুছলমানৰ জনসংখ্যা সমান হ'ব। যদিহে এইটো হাৰত জনসংখ্যা বৃদ্ধি হৈ থাকে তেতিয়া মুঠৰ ওপৰত এইটোৱে কথা যে এইটো টোটেলি এটা অসম্ভৱ কথা, কিয়নো দেশত শিক্ষাগত অৰ্হতা বৃদ্ধিৰ লগে লগে সকলো সম্প্ৰদায়ৰ লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰো ক্ৰমাৎ কমিবলৈ বা সমান হ'বলৈ ধৰিব, যেনেকুৱা উন্নত দেশত হোৱা দেখা যায়। আৰু আপুনি ভাবি চাওক 13,000 কোটি মানুহ এইখন দেশত থকাটো সম্ভৱ জানো, য'ত বৰ্তমান 125ৰ পৰা 130 কোটি মানুহ থাকে। এইটো টোটেলি এটা অসম্ভৱ কথা। আচলতে কি জানে, কেৱল নিজৰ স্বাৰ্থৰ বাবে, ৰাজনৈতিক মুনাফাৰ বাবে কিছু ৰাজনৈতিক দলে, কিছু দল সংগঠনে আমাৰ মাজত ভুৱা প্ৰচাৰ কৰি আমাৰ মাজৰ সমন্বয় সেতুখন ভাঙিবলৈ চেষ্টা কৰে। যুগ যুগৰ পৰা আমি বিভিন্ন ধৰ্মৰ লোকে ভাৰতত মিলা প্ৰীতিৰে বসবাস কৰি আহিছোঁ। যিহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ, সেয়েহে ভাৰতীয় সংবিধানতো আমি সকলোৱে আমাৰ নিজৰ নিজৰ ধৰ্ম মানি চলাৰ অধিকাৰ আছে। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়েও তেখেতৰ জীৱিত কালত বাৰে বাৰে কৈ গ'ল যে ভাৰতৰ স্বাধীনতাত যিমানেই হিন্দুৰ অৱদান আছে সিমানেই মুছলমানৰো অৱদান আছে। সেয়েহে এইখন ভাৰত যিমানেই হিন্দুৰ সিমানেই মুছলমানৰো। কেতিয়াবা কিছু অপৰাধজনিত ঘটনাত কিছুমান মুছলমান লোকৰ নাম সন্নিবিষ্ট থাকিলে বুলিয়েই আমি তাৰ বাবে গোটেই সম্প্ৰদায়টোক কেতিয়াও দোষাৰোপ কৰিব নোৱাৰোঁ। আমি শ্বহীদ আশফাক উল্লাহ খান, দেশৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ, প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম আদি মহাপুৰুষৰ এই দেশৰ বাবে থকা অৱদান কেতিয়াও পাহৰিব নালাগে। ইয়াতে কথা এটা কওঁ, আপোনালোকে বৰ্তমান সময়ত কা বা CAAৰ কথা সকলোৱে জানে। এই কাখনকে কেন্দ্ৰ কৰি যেতিয়া কিছু বুদ্ধিজীৱী লোকে চৰকাৰী পক্ষক প্ৰশ্ন কৰা দেখা গৈছিল যে মুছলমান ধৰ্মটোক কিয় কাখনত অন্তৰ্ভুক্ত কৰা নহ'ল, তেতিয়া চৰকাৰী পক্ষৰ কিছু লোকে এই বুলি উত্তৰ দিছিল যে যিহেতু মুছলমান ধৰ্মৰ লোক পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত মেজৰিটিত আছে বা সেইকেইখন দেশত মুছলমানৰ জনসংখ্যাই অধিক, সেয়েহে সেইকেইখন দেশত কোনো মুছলমান লোক প্ৰতাৰিত হ'ব নোৱাৰে আৰু কোনো মুছলমান লোকেই সেইকেইখন দেশত বিপদত নাই। এতিয়া মই তেওঁলোকক এটা প্ৰশ্ন সুধিব খুজিছোঁ যে যিহেতু পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত মুছলমানৰ জনসংখ্যা অধিক বা তাত তেওঁলোক মেজৰিটিত বাস কৰে, সেয়েহে আপোনালোকৰ মতে সেইকেইখন দেশত কোনো মুছলমান লোক বিপদত নাই, তেন্তে ভাৰতখনচোন হিন্দু মেজৰিটিয়ে দেশ, ইয়াত 75ৰ পৰা 80% লোকেই হিন্দু, তেন্তে ভাৰতত হিন্দু কেনেদৰে বিপদত থাকিব পাৰে আপোনালোকে কওক।
সেয়েহে অনুগ্ৰহ কৰিছোঁ সাধাৰণ ৰাইজৰ মাজত ভুৱা প্ৰচাৰ নচলাব। ভাৰতত কোনো ফালৰ পৰাই হিন্দু লোক বিপদত নাই। অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, অসমক শংকৰ আজানৰ দেশ বুলি কোৱা হয়। ইয়াত আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক, সম্প্ৰদায়ৰ লোকে আগৰে পৰা মিলাপ্ৰীতিৰে বসবাস কৰি আহিছোঁ আৰু পাছলৈও কৰি থাকিম। চৰকাৰে আচলতে ভেদাভেদৰ কথা বাদ দি নিজৰ ভোট বেংকৰ কথা চিন্তা নকৰি শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰত কেনেদৰে দেশখন আগুৱাই নিব পাৰি, নিবনুৱা সমস্যা কেনেদৰে সমাধান কৰিব পাৰি আদি ক্ষেত্ৰতহে বেছি গুৰুত্ব দিয়া দৰকাৰ। ধন্যবাদ। আপোনালোকে যদিহে আমাৰ ভিডিঅ'টো ভাল পালে তেন্তে ইচ্ছা অনুসাৰে এটি লাইক কৰিব পাৰে আৰু অসমৰ সন্তান হিচাপে আমাক সামান্য সহায় কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। লগতে সকলোৰে মাজত সমন্বয় ৰক্ষা কৰিবলৈ আৰু সজাগতা বৃদ্ধি কৰিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰে যেন। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।